वेलकाम टू यूट्यूब चेनेल खालिजामा एसामिज ब्लग। আজি হল কাতি বিহু। কাতি বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আজিৰে পৰা আকাশত তুলসীৰ তলত মাহ দিন দীপদান আৰম্ভ। আজি সকলোৱে খেতি পথাৰত ঔটেঙাৰ চাকি জ্বলাব। গতিকে যিখিনি পাৰোঁ মই সকলোকে ধাননি পথাৰ কেনেকুৱা সৌন্দৰ্য হয় তাকে দেখুৱাম আৰু ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া আহি পালোঁ পথাৰত। এয়া চাই লওক কি ধুনীয়াকৈ চলিছে চাকিটো। গকুলত তল চাই লওক কি ধুনীয়া ঔটেঙাৰ চাকি জ্বলাইছে। গকুল গাছ বিৰাট বহু বছৰ পুৰণি। ধুনীয়া পৰিৱেশ। এইটো কীৰ্তন ঘৰ বনাই আছে। এন্ধাৰৰ কাৰণে ভালকৈ দেখুৱাব পৰা নাই। আদা আৰু তুলসী গছ, ঔটেঙাৰ ছাতি। এয়া চাওক পথাৰৰ কি ধুনীয়া সৌন্দৰ্য। চাকিৰে পোহৰ বিলাই উপচাই পেলাইছে পথাৰখন। কি ধুনীয়া লগা হৈছে। চাকি 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 কি ধুনীয়া। আজি কাতি বিহুৰ উপলক্ষে নামঘৰত ভাগৱত পাঠ পঢ়ি আছে। ভাগৱত পাঠখিনি ভালদৰে শুনি ল'ব। গোটেইখিনি ভিডিঅ' কৰা নাই বাৰু, যিখিনি পাৰোঁ সেইখিনিহে কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।